নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেক। তো বন্ধুসকল, মই আজি আপোনালোকক ক'ম মিছ'ৰ প্ৰডাক্টবিলাক আপোনালোকে ক'ত চেল কৰিব আৰু কেনেকৈ কৰিব। তো সকলোখিনি ডিটেইলছ আজি মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কৈ যাম। তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, একদম প্ৰথমৰ পৰা শেষলৈকে চাব, স্কিপ নকৰিব। যদি স্কিপ কৰে একো আপোনালোকে ধৰিব নোৱাৰিব। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, ক'ত কেনেকৈ চেলিং কৰিব লাগে, ক'ত চেল কৰিলে আপোনালোকে অৰ্ডাৰবিলাক পাব, আপোনালোকৰ বেনিফিট হ'ব, আপোনালোকে ইনকম কৰিব পাৰিব, কেনেকৈ ইনকম কৰিব। তো সকলোখিনি মই দেখাই দিম। ঘৰতে বহি আপোনালোকে নিজৰ মোবাইলৰ পৰা সেইখিনি কাম কৰিব পাৰিব। আপোনালোকে যদি মিছ'ৰ ইউজ কৰি আছে তেন্তে আপোনালোকে ক'ত চেল কৰিব প্ৰডাক্টবিলাক, তো আজি মই আপোনালোকে ষ্টেপ বাই ষ্টেপ দেখাই যাম। তেন্তে বন্ধুসকল, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ শেষলৈকে চাওক, ভিডিঅ'টো স্কিপ নকৰিব, ঠিক আছে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা ঘণ্টাটো দবাই দিব। আৰু এই মিছ'ৰ যদি এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰা নাই, তো এই এপছটোৰ লিংকছ মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে তাৰ পৰা গৈ চাই ল'ব পাৰে। তাত গৈ আপোনালোকে ভিডিঅ'টো এপছটো ডাউনলোড কৰি ল'ব। আৰু ডাউনলোড কৰিবলৈ কেনেকৈ একাউণ্ট খুলিব লাগে, কেনেকৈ একাউণ্ট ক্ৰিয়েট কৰিব লাগে, সকলোখিনি মোৰ এটা ভিডিঅ' এটাত বনাই থোৱা আছে। আপোনালোকে অলৰেডি মোৰ চেনেলত গৈ আপোনালোকে চাব পাৰে মিছ'ৰ এপছ কেনেকৈ ডাউনলোড কৰে। তো সেইখিনি বিষয়ে মই লাগিলে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত নহয়, ভিডিঅ'ৰ যোনটো আই বাটন আছে ওপৰত ৰাইট ছাইডত, সেই আই বাটন দি দিম। আপোনালোকে তাৰ পৰা গৈ চাই ল'ব পাৰিব, ঠিক আছে। তেন্তে বন্ধুসকল, ভিডিঅ'টো আপোনালোকে চাওক আৰু কেনেকৈ কি কৰিব লাগে তো সকলোখিনি আপোনালোকক মই দেখাই দিম, ঠিক আছে। তেন্তে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, আপোনালোকে কি কৰিব, এপছটো যেতিয়া ডাউনলোড কৰাৰ পিছত আপোনালোকৰ একাউণ্ট ক্ৰিয়েট কৰিব এনেকুৱা এখন ইণ্টাৰফেচ হ'ব। তো আপোনালোকে মিছ'ৰ যোনখন হোম পেজ, তো হোম পেজত আহিব। হোম পেজত আহি পিনে আপোনালোকৰ ইয়াৰ পৰা প্ৰডাক্ট আপোনালোকে চেল কৰিবলৈ আপোনালোকে যিকোনো ইয়াৰ পৰা প্ৰডাক্ট ল'ব পাৰে, ঠিক আছে। তো মই আপোনালোক এক্সাম্পল হিচাপে মই এটা প্ৰডাক্ট আপোনালোকক দেখাই দিছোঁ। তো ধৰক এই প্ৰডাক্টটো মই চেল কৰিম। তো এই প্ৰডাক্টৰ তলত ইয়াত চাওক ডাউনলোড বুলি অপশ্যন আছে, ফেচবুক আছে, শ্বেয়াৰ আদাৰ্ছ আছে, এণ্ড শ্বেয়াৰ নাও যদি ক্লিক কৰি আমি ডাইৰেক্ট হোৱাটছএপত আমি শ্বেয়াৰ কৰিব পাৰিম। আৰু যদি ডাউনলোড কৰোঁ আমি ফটোখিনি আমাৰ ডাউনলোড হ'ব। ফটোখিনি ডাউনলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব, তো মই আপোনালোকে দেখাই দিছোঁ, ভিডিঅ'টো আপোনালোকে চাই থাকক, ঠিক আছে। তো আপোনালোকে প্ৰথমতে ডাউনলোডত ক্লিক কৰিব। তো ফটোখিনি মই অলৰেডি ডাউনলোড কৰি লৈছোঁ। ফটোখিনি ডাউনলোড কৰাৰ পিছত আপোনালোকে কি কৰিব, এই প্ৰডাক্টটোত আকৌ ক্লিক কৰিব, ফটোটোত ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কোনটো প্ৰডাক্ট বেছি ভাল লাগিছে, যোনটো প্ৰডাক্ট আপোনালোকে বেছি ভাল লাগিছে, যোনটো কালাৰ ভাল লাগিছে, সেইটো আপোনালোকে চবতকৈ ওপৰত ৰাখিব পাৰিব, ঠিক আছে। তো মই এইটো বেছি ভাল লাগিছে, চ' মই এইটো কি কৰিম, ইয়াৰ ডিটেইলছখিনি এই ফটোকপিত আকৌ এবাৰ ক্লিক কৰি দিব। ডাবল ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ ডিটেইলছখিনি চাব আহিছে, প্ৰডাক্ট ডিটেইলছ, ইয়াত কপি বুলি আছে, ইয়াত কপিত ক্লিক কৰি দিব, ঠিক আছে। তো এই প্ৰডাক্টটোৰ গোটেইটো ডিটেইলছ কপি হৈ গ'ল, ঠিক আছে। তো এতিয়া ক'ত শ্বেয়াৰ কৰিব মই কৈ দিছোঁ। যোনটো ফেচবুকৰ নেকি এটা মাৰ্কেট প্লেচ বুলি যিটো অপশ্যন আছে, চ' আপোনালোকে তাত গৈ পিনে চেল কৰিব পাৰিব, ঠিক আছে। তো আপোনালোকে কি কৰিব, ইয়াৰ পৰা ওলাই গৈ আপোনালোকে ফেচবুকত যাব। মিছ'ৰ পৰা আপোনালোকে ওলাই আহিব, ডাউনলোড কৰাৰ পিছত আৰু ডেছক্ৰিপশ্যনটো কপি কৰে আৰু তাত প্ৰাইচটো চাই ল'ব, ঠিক আছে। তাৰপিছত মোৰতো ফেচবুকত যিহেতু ইয়াত শ্ব' হৈ আছে, এইটো ৰাইট ছাইডত দেখিছে মাৰ্কেট প্লেচ এইটো অপশ্যন। নহ'লে আপোনালোকৰ যে এনেকুৱা যদি শ্ব' নহয়, তো আপোনালোকে এইটো যোনটো ওপৰত 3 ডট আছে, এই 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যোনখন প্ৰফাইলৰ গোটেই একাউণ্টত মেনু বটন, তো এই চব খোল খাই যাব। তো আপোনালোকে ইয়াত চাব পাৰে, ইয়াত চাওক মোৰ ইয়াতো আছে মাৰ্কেট প্লেচ, দেখিছে না। তো মই ইয়াত ক্লিক কৰি ল'ব, বা তাত গৈ মই ক্লিক কৰিলেও হ'ব। তো ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, চাওক ইয়াত বহুতে তেনেকুৱা প্ৰডাক্ট দি থৈছে, সকলোবিলাকে চাওক মই আপোনালোকক দেখাই দিছোঁ। তো আপোনালোকে কি কৰে, আপুনি এতিয়া যিহেতু চেল কৰিব, তো চেল কৰিব বিচাৰিলে আপোনালোকে যোনটো ওপৰত চেল বুলি অপশ্যন আছে দেখিছে, এইটো 3 নম্বৰত, তো চেলত ক্লিক কৰিব। চেলত ক্লিক কৰাৰ পিছত আপোনাৰ তলত আহিব, মই যিহেতু ফেচবুক লাইট ইউজ কৰি আছোঁ, আপোনালোকে যদি ডাইৰেক্ট ফেচবুকটো যদি ইউজ কৰে, তো আপোনালোকৰ এই যোনটো এড ফটোছ অপশ্যনটো আপোনালোকৰ ওপৰত থাকিব, ইয়াত থাকিব, ঠিক আছে। যদি ফেচবুক লাইটটো যদি ইউজ কৰা হয় তেতিয়াহ'লে তলত থাকিব। তো মই যিহেতু ফেচবুক লাইট ইউজ কৰিছোঁ, যিহেতু মোৰ তলত থাকিব। তো আপোনালোকে ইয়াত কি কৰিব, এড ফটোছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এটা আপলোড ফটোজ এণ্ড টেগ ফটো। তো আপোনালোকে যিহেতু গেলেৰীৰ পৰা ফটোটো দিব বিচাৰিছে, আপোনালোকে অলৰেডি ডাউনলোড কৰি থোৱা আছে, তো আপোনালোকে আপলোড ফটোজত ক্লিক কৰি দিব। আপলোড ফটোজত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্ট গেলেৰীলৈ গুচি যাব, ঠিক আছে। আপোনালোকে গেলেৰীলৈ যাব, গেলেৰীত যোৱাৰ পিছত আপোনালোকৰ তাৰ পৰা আপোনালোকে ফটোটো টিক মাৰ্ক কৰি পিনে আপোনালোকে লৈ ল'ব পাৰে। মই যিহেতু গেলেৰীত ফটোবিলাক মোৰ শ্ব' হোৱা নাই, মই যিহেতু মোবাইলটো অলপ কিবা এটা প্ৰব্লেম দি আছে, তো আপোনালোকে এই এড ফটোত ক্লিক কৰি পিনে আপোনালোকে ফটো যোন কপি ফটো লাগে আপুনি সেইখিনি টিক মাৰ্ক লৈ অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত ইয়াত যোনটো ডেছক্ৰিপশ্যন আছে, এই ডেছক্ৰিপশ্যন বক্সত কি কৰিব, আপোনালোকে তাৰ পৰা যোনখিনি প্ৰডাক্ট আপোনালোকে লৈছিলে,
সেই প্ৰডাক্টৰ ডিটেইলছটো ইয়াত কপি কৰি দিব ঠিক আছে মই কপি কৰি দিলোঁ চাওক কপি কৰি দিলোঁ তাৰপিছত ইয়াত আপোনালোকৰ লোকেশ্যনটো আপোনালোকে নিজৰ হিচাপতে দিব পাৰে মই যিহেতু ধেমাজি দি থোৱা আছে তাৰপিছত প্ৰাইচটো আপোনালোকে কি কৰিব এতিয়া মেইনলি হ'ল প্ৰাইচটো সেইটো কথা অলপ ভালকৈ চাব প্ৰাইচটো এতিয়া মই আপোনালোকে দেখাই দিছোঁ প্ৰাইচটো এনেকুৱা আপোনালোকৰ মিছত আপোনালোকে যোনটো প্ৰাইচ আছে সেইটো প্ৰাইচত যদি আপোনালোকে ফেচবুক মাৰ্কেট প্লেছত যদি শ্বেয়াৰ কৰে আপোনালোকৰ পৰা যদি কোনোবাই ল'ব বিচাৰে প্ৰডাক্টটো তো ল'ব বিচাৰিলে কি হ'ব আপোনালোকে যদি ইয়াৰ প্ৰডাক্টটোৱে যদি আপোনালোকে তাত দি দিয়ে তো আপোনালোকে কি হ'ব বেনিফিটটো তেনেকৈ নাপাব কাৰণ আপোনালোকে ইয়াত যদি ইয়াত 521 আছে 521 যদি দি দিয়ে আপোনালোকে যদি 521 যদি আপোনালোকে ফেচবুক মাৰ্কেট প্লেছত যদি দি দিয়ে তেতিয়া কি হ'ব আপুনি 1 টকাও লাভ নাপাব আপোনালোকৰ মাৰ্জিন একো নাথাকিব ঠিক আছে এতিয়া চিম্পল মই আপোনাক এক্সাম্পল হিচাপে এটা দেখাই দিছোঁ ইয়াত যোনটো যদি 521 আছে মই তাত মাৰ্কেট প্লেছত ফেচবুক মাৰ্কেট প্লেছত মই ইয়াতকৈ বেছি দিম মই 521ৰ জেগাত মই 600 দিলোঁ ঠিক আছে তো 600 দিলে 521টো আৰু যেতিয়া আপোনালোকৰ প্ৰডাক্টটো যেতিয়া চেল হ'ব যেতিয়া কোনোবাই লোৱাৰ পিছত যেতিয়া ডেলিভাৰী হ'ব সেই কোম্পানী প্ৰাইচটো 521টো কোম্পানীত ৰাখিব আৰু বাকী তাতকৈ ওপৰঞ্চি আপুনি যিমান দিছিলে আপুনি যদি 600 দিছে তাত আপোনালোকৰ বাকী 80 ৰুপিজ বা 40 ৰুপিজ সেইটো আপোনাৰ একাউণ্টত গুচি যাব আপোনাৰ একাউণ্টলৈ পঠিয়াই দিব কাৰণ এইটো আপুনি এক্সট্ৰা মাৰ্জিন ৰাখিছে ঠিক আছে তো মই এতিয়া 600 দিলে ইয়াত আপোনাৰ মাৰ্জিন কিমান থাকে মই দেখাই দিছোঁ সেইটো মই ক্লিক কৰিলোঁ যদি মই অৰ্ডাৰ ছেকশ্যনত যাওঁ অৰ্ডাৰ ছেকশ্যনত গৈ পিনে মই 521 মই আপোনাক দেখাই দিছোঁ চাওক এট 5 সেট কাষ্টমাৰ প্ৰাইচ বুলি এটা অপশ্যন আছে তাতে ফাইনেল কাষ্টমাৰ প্ৰাইচ যদি মই 521 যদি দিওঁ মোৰ ইয়াত মাৰ্জিন ইয়ৰ মাৰ্জিন ইন 0 ঠিক আছে মোৰ 0 হৈ আছে কাৰণ মই ইয়াত 521 দিম কাৰণ মই কোম্পানী প্ৰাইজে দি দিছোঁ সেইকাৰণে মোৰ ইয়াত বেনিফিট এটা কম থাকে চ' মই কি কৰোঁ ইয়াত যদি 600 দিওঁ মই ইয়াত 79 ৰুপিজ মই বেনিফিট পাম ইয়ৰ মাৰ্জিন 79 ৰুপিজ ঠিক আছে তো এই 79 যেতিয়া নেকি প্ৰডাক্ট মোৰ ডেলিভাৰী হোৱাৰ প্ৰায় 5 দিন 6 দিনৰ পিছত মোৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিয়া হ'ব পইচাটো ঠিক আছে আৰু সেই পইচাটো আপোনালোকে একদম কনফাৰ্মলি পাবই সেইটো কোনো চিন্তাৰ কোনো কাৰণ নাই আপোনালোকৰ প্ৰডাক্টটো ডেলিভাৰী হোৱাৰ লগে লগে পাই যাব ঠিক আছে তো আপোনালোকে যেতিয়া প্ৰডাক্ট ডিটেইলছটো যেতিয়া ইয়াত কপি কৰি দিব পেষ্ট কৰি দিব তো হৈ গ'ল তাৰপিছত লোকেশ্যন আপোনালোকে নিজৰ ইচ্ছামতে দিব বিচাৰে য'ত আপোনালোকে যি লোকেশ্যন দিব পাৰে সেইটো আপোনালোকৰ খুচি তাৰপিছত আপোনালোকে প্ৰাইচটো মই যদি 600 যদি দি দিওঁ প্ৰাইচটোৰ দাম 600 দিলোঁ তাৰপিছত what is your selling যোনটো ইয়াত মানে কি টাইটেলটো মানে কি বস্তু তো ইয়াত মই প্ৰডাক্টৰ নাম কি সেইটো আপোনালোকে লিখি দিব পাৰে নহ'বা মই যোনটো কপি কৰিছিলোঁ কপিৰ পৰা মই কি অকল প্ৰডাক্ট নামটো মই দি দিছোঁ ঠিক আছে ইয়াত প্ৰডাক্ট নামটো যি আছে সেইটোত মই প্ৰডাক্ট নামটো মই দি দিলে হৈ যাব তো আপোনালোকে ইয়াত প্ৰডাক্ট নামটো দিব তাত চাই ল'ব প্ৰডাক্ট নামটো কি আছে তাৰপিছত ইয়াত কেটেগৰীটো কি হয় কি মানে এতিয়া ধৰক কেটেগৰীটো বুজি পাইছে আপোনালোকে যদি মাইকী মানুহৰ বস্তু এইটো ইয়াত চাওক ওমেন কেটলগ এণ্ড শ্ব'জ মেন কেটলগছ এণ্ড শ্ব'জ জুৱেলাৰী ষ্টেচন বেগ এণ্ড লেগেজ মানে যিটো বস্তু আৰু যদি বেবী কিটছৰ এইটো বেবী কিটছৰ ইয়াত হেল্থৰ বিউটিৰ হ'লে বিউটি গেমছৰ মানে যিটো কেটেগৰী হয় যদি ইলেক্ট্ৰনিকৰ হয় যেনে ফোন মোবাইল ফোন বা কিবা কিবি হেডফোন এয়াৰফোন কিবা কিবি তো হাউচ হোল্ডৰ ফাৰ্নিচাৰ ধৰক বেডশ্বীট এণ্ড বেড কভাৰ ব্লেংকেট তো পৰ্দা তো তেনেকুৱা সেইবিলাক যদি আপোনালোকে কেটেগৰীটো যিটো মই এতিয়া মাইকী মানুহৰ বস্তু হয় চ' মই ইয়াত ওমেন্স এণ্ড কেটেলগছত মই ক্লিক কৰি দিলোঁ হৈ গ'ল তাৰপিছত ইয়াত কণ্ডিশ্যনটো আপোনালোকে কি ইউজ এণ্ড লাইক নাও ইউজ এড গুড বা নাও মই নিউ দি দিছোঁ এইখিনি দিয়াৰ পিছত আপুনি কি কয় মই যদি ফটোটো মই ল'ব পৰা নাই তো আপোনালোকে ইয়াত ফটোটো ক্লিক কৰি আপোনাৰ ফটোটো লৈ ল'ব আগতে এইখিনি দিয়াৰ পিছত আপোনালোকে পাব্লিছত ক্লিক কৰি দিব পাব্লিছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফেচবুক মাৰ্কেট প্লেছত পাব্লিছ হৈ যাব ঠিক আছে তো কেনেকৈ শ্বেয়াৰ কৰিব লাগে মই সেইখিনি আপোনালোক দেখাই দিলোঁ আৰু ক'ত বেচিব লাগে ফেচবুক মাৰ্কেট প্লেচ যোনটো নেকি মই আপোনালোকক অপশ্যনটো দেখাই দিলোঁ এইটো হ'ল ফেচবুক মাৰ্কেট প্লেচ এইটো অপশ্যনত তো ইয়াত আপোনালোকৰ আৰু আপোনালোকে ইয়াত বস্তুটো দিয়াৰ পিছত আপোনালোকৰ মেছেঞ্জাৰত এই যোনটো এফবিৰ পৰা আপোনালোকে দিব সেই একাউণ্টৰ মেছেঞ্জাৰত আপোনালোকে যদি কোনোবাই বিচাৰে তো আপোনালোকৰ তাত মেছেজ যাব আপোনালোকক কণ্টেক্ট কৰিব ঠিক আছে তো সেইখিনি গম পালে তাৰপিছত আপোনালোকে কি কৰিব এতিয়া যিহেতু বস্তুটো আপুনি এতিয়া মিছত আপোনালোকে ডাউনলোড কৰিলে ডাউনলোড কৰাৰ পিছত আপোনালোকে বস্তুটো এতিয়া ক'ত বিচাৰিব আপোনালোকেতো হোম পেজতটো নাপায় বা প্ৰডাক্টৰ নামো যদি পাহৰি থাকে তো চাৰ্চ কৰিব নোৱাৰে বা যিটো নাম মাৰিলে নহয় তো আপোনালোকে কি কৰিব এতিয়া ফেচবুক
সৰি মিছো যেতিয়া এপ্লিকেশ্যনটো ওপেন কৰিব ওপেন কৰাৰ পাছত আপোনালোকৰ এনেকুৱা হোম পেজত যাব এতিয়া আপুনি যোনটো বস্তু শ্বেয়াৰ কৰিছিলে আপুনি যোনটো বস্তু ডাউনলোড কৰিছিলে সেইটো ইয়াত যদি আপুনি বিচাৰি নাপায় বা নাপাবও পাৰে তো আপোনালোকে কি কৰিব ডাইৰেক্টলি ইয়াত আপোনাক বিচাৰি ফুৰাতকৈ আপোনাৰ যোনটো একাউণ্ট অপশ্যন আছে এইটো ৰাইট চাইডে তো একাউণ্টত ক্লিক কৰিব একাউণ্টত ক্লিক কৰাৰ পিছত ইয়াত মাই শ্বেয়াৰ্ড কেটেলগছ তো ইয়াত ক্লিক কৰি দিব ইয়াত আপুনি যিমানবিলাক প্ৰডাক্ট আছে এইটো মই এতিয়া ডাউনলোড কৰিছিলোঁ এইটো ইয়াত ওলাই আছে তো ইয়াৰ পৰা যোনকেইটা বস্তু আপোনালোকে ডাউনলোড কৰিছিলে তো গোটেই প্ৰডাক্টবিলাক ইয়াত ওলাই থাকিব তো আপোনালোকে ইয়াৰ পৰা সহজে অৰ্ডাৰটো বুক কৰিব পাৰিব ঠিক আছে তো ডেলিভাৰী হোৱাৰ আপোনালোকে যেতিয়া তেনেকৈ হেৰি কৰক কাষ্টমাৰৰ পৰা আপোনালোকে ভাল ইনকাম হ'ব আপোনালোকক কণ্টেক্ট কৰিব আপোনালোকে বস্তু তেনেকৈ বহুত চেল কৰিব আৰু লগৰ বন্ধুবিলাকতো আপোনালোকে দিব পাৰিব আপোনালোকে কাৰোবাক যদি হোৱাটছএপত দিব বিচাৰে তো ইয়াত শ্বেয়াৰ নাওত ক্লিক কৰিলে অট'মেটিকলি হোৱাটছএপত যাৰ নম্বৰ দিব বিচাৰে তো অট'মেটিকলি হোৱাটছএপলৈ গুচি যাব ঠিক আছে তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টোৰ বিষয়ে আৰু মিছৰ বিষয়ে আপোনালোকে কিবা আৰু জানিব বিচাৰিছে যদি আপোনালোকৰ কিবা অসুবিধা হৈ আছে যে যি প্ৰব্লেম হ'লেও মিছৰ বিষয়ে যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈছে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই আপোনালোকক একদম ক্লিয়াৰলি বুজাই দিবলৈ চেষ্টা কৰিম আৰু লগতে যদি মই আপোনালোকে মোক কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্টো কৰিব পাৰে আপোনালোকে কমেণ্ট বক্সত মোক জনাব তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা ঘণ্টাটো দবাই দিব তেন্তে বন্ধুসকল আজিলৈ ইমানে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিম আজিলৈ বাই